নমস্কাৰ বন্ধুসকল, আজি আমি বনাইছোঁ বাহু মাছৰ মূৰেৰে কচুৰ জালুকীয়া। কচুখিনি আমি প্ৰথমতে ভালদৰে ধুই চাফা কৰি ল'ম। তাৰপৰা প্ৰেছাৰ কুকাৰত নিমখ, হালধি আৰু চানা দাইল কেইটামান দি হুইচেল মৰাই ল'ম। ভালদৰে সিজাই ল'ম। মাছৰ মূৰখিনি নিমখ, হালধি দি ভালকৈ ভাজি ল'ম। মাছৰ মূৰখিনি ভজাৰ পিছত এতিয়া তাতে সামান্য মেথি গুটি, তেজপাত, শুকান জলকীয়া, পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া দি ভাজি ল'ম। তাৰপিছত বিলাহী দিম। বিলাহীখিনি ভালদৰে ভাজি ল'ম। তাৰপিছতে তাত জালুকৰ গুড়ি আৰু জিৰাৰ গুড়ি দিম। সেইখিনি ভাজি ল'ম। এতিয়া ইয়াত সিজাই থোৱা কচুখিনি দিম আৰু সামান্য চেনি দিম। সেইখিনি কিছু সময় উতলিবলৈ দিম। ইয়াতে ভাজি থোৱা মাছৰ মূৰখিনি দি দিম। মাজতে ঘুটনি